তো ইভিনিং বনি আছে গৰম গৰম পকৰি। তো ভাইজনে বনাইছে, ৰেচিপি আগত শ্বেয়াৰ কৰা আছে, মানে মিষ্টাৰ দাদাই বনাইছে। তো এয়া মই অলপ ভাজি দিছোঁ। তো এয়া আধা আছে, তো সেইখিনিও মই হেল্প কৰি দিছোঁ ভাজি পেলাই। আৰু এইপিনে বৰা বনাইছিলোঁ। তো আজি ব্লগটো এনেকৈ আৰম্ভ কৰিছোঁ। আৰু এতিয়া বলকচোন গুড নিউজ এটালৈ যাওঁ। তো গুড নিউজ এটা যোৱাৰ আগত পাপৰি চাট আনিছে মিষ্টাৰে। তো বলক এতিয়া গুড নিউজটোলৈ যাওঁ। হেই গাইজ, এতিয়া ক'ব গৈ আছিলে মোৰ ছাৰপ্ৰাইজটো। তো আৰু গুড নিউজটো মানে এটাই হয়। তো মই নিজে ছাৰপ্ৰাইজ হৈছোঁ যে বস্তুটো পাইছিলোঁ। আৰু মোৰ কাৰণে চবতকৈ ডাঙৰ বস্তুৱে যিটো 2 বছৰ কষ্ট কৰাৰ পিছত মই ফল পাইছোঁ। আৰু সঁচাকৈ চব ফল আপোনালোকৰ পৰাই পাইছোঁ। তো ফাইনেলি গাইজ এতিয়া মই দেখাব লৈছোঁ। থাম্বনেইলখিনি গম পাইছে। তো এয়া তো মোৰ ফাইনেলি গুগল এডচেন্সৰ পিন আহি গ'ল। তো বহুত বেছি সুখী মই, যিটো 2 বছৰৰ কষ্ট এইফালে ফল। আৰু যিটো বহুত কষ্ট কৰিছোঁ, বহুত বেছি কষ্ট, বিয়াৰ টাইমতো বহুত কষ্ট হৈছে, তাৰ আগৰ পৰাও বহুত কষ্ট কৰিছোঁ। আৰু আপোনালোক সকলোকে বহুত বহুত থেংক ইউ। আজি যদি মই এইটো পাইছোঁ অনলি আপোনালোকৰ কাৰণে। তো থেংক ইউ ছ' মাছ। আৰু বহুত বেছি হেপ্পী। যেতিয়া এইটো আহিছে মই গম নাপাওঁ যে আহি গৈছে। আৰু কি ক'ম, বহুত বেছি হেপ্পী, মুখত একো ৱৰ্ডছ নাই ক'বৰ কাৰণে। তো এইটো আছিলে মোৰ গুড নিউজটো। তো সকলোকে থেংক ইউ। তো লগ পাম। চ' হে গাইজ, গুড মৰ্ণিং। আজি হয় নেক্সট ডে মৰ্ণিং, 11 ফেব্ৰুৱাৰী। তো আজি স্পেচিয়েলি মই ঘৰ গৈ আছোঁ। মানে স্পেচিয়েল এটা অকেজন আছে, কি জানেনে? এয়া মোৰ আগৰ কাপোৰ মায়ে দি পঠিয়াইছিলে। তো ইয়াতে এনেকৈ জাজকৈ জাপা আছে, কি ক'ম। চ' গাইজ ঘৰ আহি পালোঁ। আৰু ঘৰত আহি পেলাই মাৰ বাগানৰ পৰা পূৰা বিলাহী ছিঙি আছোঁ। সঁচাই বিলাহীকেইটা ইমানেই ভাল খাবলৈ। আৰু যিটো ঘৰৰ বস্তু ন, সেইফালে দেখিছে একদম পূৰা লাল লাল টমাটাৰ একদম। তো একো নাই বাৰু, আজি ব্লগটো এনেকৈ আৰম্ভ কৰিছোঁ। যদি চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি একদমেই নাপাহৰিব। তলত কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। হে গাইজ, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে। তো এইপিনে মই আমাৰ মিনি গাৰ্ডেনত, মানে পাপাই লগোৱা বিলাহী গছত। তো বিলাহীকেইটা বহুত পকি গৈছে। তো পাপাই কৈছে যে ছিঙি আনা ছিঙি আনা। আৰু আজি হয় 11 ফেব্ৰুৱাৰী। চ' আজি মই ৰাতিপুৱাই ঘৰলৈ আহিছোঁ। আৰু ঘৰলৈ আহিছোঁ বিশেষ এটা কাম আছে। মোৰ কেকৰ, মানে কেক বনাব আছে। আৰু ফাৰহিন বাৰ আজি বাৰ্থডে হয়, মানে আমাৰ বুঢ়ীৰ। চ' তাইৰ বাৰ্থডে ইনভাইট আছে। আৰু তাইৰ কাৰণে কি কি কৰোঁ আজি বাৰ্থডে। তো বাৰ্থডে ব্লগটো আৰম্ভ কৰিছোঁ, যিহেতু বহুত স্পেচিয়েল হয় ন ফাৰহিন বা। তো সেইকাৰণে ভাবিছোঁ ব্লগ নকৰাকৈ কেনেকৈ থাকোঁ, ব্লগটো কৰি দিছোঁ। আৰু যদি চাই ভাল পায় ব্লগটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব। তলত কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। তো ব'লক এতিয়া এই বিলাহীকেইটা ছিঙি লওঁ, তাৰপিছত একদম লগ পাম। চ' গাইজ এতিয়া মই অলপ বজাৰলৈ যাম, মানে গীতাঞ্জলি বাৰ লগত। চ' এইপিনে মোক বহুতে সুধিছে চূড়া ক'ৰ পৰা লৈছিলে। চূড়া ইনষ্টাৰ পৰা লৈছিলোঁ। তো বাই বাই, বজাৰ গৈ লগ পাম। আৰু বজাৰ আহিলোঁ, মানে কেক ল'বৰ কাৰণে আহিছোঁ। আজি মই কেক নবনাওঁ, মানে মোৰো বাহিৰৰ পৰা খাব মন গৈছে, বাকো ক'লোঁ। তো এইপিনে চাওঁ গীতাঞ্জলি বাৰ লগত মোৰ চেলিব্ৰিটি ফিল হয় আৰু কেমেৰাটো ওলাই ৰাখিলে। তো এইপিনে আমাৰ বুঢ়ীৰ কাৰণে কেক মানে লৈ লওঁ। ভাবিছিলোঁ অলপ বেয়াকৈ লিখিম কিবা এটা, মানে একো নাই আৰু ঘৰত পাতিছে ন, তো যি টি লিখিব নোৱাৰি ন। তো সেয়া আমাৰ বুঢ়ীৰ কেকটো। আৰু তো এইবাৰ মই বনোৱা নাই, বহুতে কুৱেশ্যন কৰিব পাৰে। য়েছ, মই বনোৱা নাই, যিহেতু মানে বনাম বুলি ভাবিছিলোঁ, কিন্তু এবাৰ অলপ মুডটো অলপ মোৰ নগ'ল। তো ব'লক বাৰু কেক চেক লৈ পেলাই বজাৰ কৰি এতিয়া ঘৰত যাওঁ। ৰেডি হৈ পেলাই একদম লগ পাম। বাই বাই। চ' সেই গাইজ এতিয়া ৰেডি হৈ গ'লোঁ। আৰু এইফালে মিষ্টাৰো আহিলে। তো মই আজি একদম লাইটকৈ সাজিছোঁ। আৰু বহুতে মোক সুধি থাকে যে বা আপুনি চূড়া পিন্ধি বহুত ভাল পায়। হয়, মই বহুত বেছি ভাল পাওঁ। তো এতিয়া ব'লক পটাপট যাওঁ, যিহেতু মই ঘৰো বেক হ'ব লাগিব। আৰু এতিয়া বাজিছে 8টা। তো আমি ঘৰত জল্দি যাব লাগিব। তো এতিয়া এইপিনে কেক লৈ পেলাই পূৰা গৈ আছোঁ গান চান বজাই। তো ব'লক বাৰু লগ পাম। চ' গাইজ আহিলোঁ আৰু আমাৰ বাৰ্থডে গাৰ্লক চাওক। আজি মানে একদম পূৰা বহুতেই বেছি ধুনীয়া লাগিছে। আৰু সকলোৱে দোৱা কৰিব বাৰ্থডে গাৰ্লৰে, মানে বুঢ়ী পূৰা দেখা হৈ যাওক। আৰু এইফালে দেখিছে ভায়েকক পাই পেলাই মোৰ বদনাম গাই আছে। তো সেয়া আহি পেলাই পালোঁ, গিফ্ট চিফ্ট দিলোঁ। আৰু এয়া দুটা ভায়েক আৰু ভনীয়েক মাজত কাজিয়া। তো অলপকৈ চুলি ঠিক কৰি ল'লোঁ। আৰু এইপিনে চাওক বাৰ্থডেৰ পূৰা
যা যোগাৰ এইপিনে পূৰা বনাই আছে কাৰিকৰে আৰু যিটো অলপ ডাঙৰকৈ পাতিছে তো এইপিনে বনাই আছে আংকালতে চবেই মিলি পেলাই তো এক ঝলককৈ দেখালোঁ বাৰু আৰু এতিয়া ব'লকচোন কেকটো দেখাওঁগৈ যিহেতু কেকটো অথনিও দেখাইছে আৰু মই ভাবিছিলোঁ ভাঙি যাব নেকি এই নাইফখন পৰি গ'ল তো এইটো হয় কেকটো অলপ গলিছে তো এইপিনে চাওকচোন ভায়েক ভনীয়েকৰ মানে কাজিয়া নাযায়েই দুটাৰ কাজিয়া নাযায়েই বাৰ্থডে আহিলোঁ আৰু এইপিনে আমাৰ গীতাঞ্জলি বা তো পূৰা ইয়াত চিঞৰ বাখৰ সেইবাবে একো ব্লগ কৰা নাই ভইচ অভাৰ দি আছোঁ তো এতিয়া খাম খাই মেলি ঘৰ যাম একদম মানে মোৰ চচুৰাল যাম তো তাতে লগ পাম আৰু এক্সট্ৰা নাইফ নাই সব ব্লগাৰ নেকি সব ব্লগাৰ ও আচ্ছা আচ্ছা ডিসপ্লে বাই ডিসপ্লে Happy birthday to you. Happy birthday dear Nima Happy birthday চ' গাইজ কেক চেক কাটিলে আৰু সঁচা কথা ক'বলৈ বহুত ফূৰ্তি কৰিলোঁ বহুতক বিয়াৰ সময়তে লগ পাইছিলোঁ আৰু আকৌ এবাৰ লগ পালোঁ আৰু এইপিনে পিনাজ বা নাচিৰা বা বহুত বেছি ভাল লাগিলে তো এইপিনে কেক কাটি কাটি দি আছোঁ আৰু আজি মানে কি ক'ম ভিডিঅ' মোক কৰি দিছে নিকিতাই আৰু সঁচাকৈ নিকিতাক বহুত ভাল লাগে নিকিতা নগাঁৱৰ বেষ্ট ফটোগ্ৰাফাৰ বুলিয়ে ক'ব পাৰি তো কণ্টেক্ট নাম্বাৰ দি দিম বিয়াটো দিয়া আছে আপোনালোকে কণ্টেক্ট কৰিব পাৰে তো এইপিনে দেখিছে ইব্ৰাহিম মানে পিনাজ বাৰ ল'ৰাটো কিবা কিবি কৈ আছে ব্লগত আৰু মোৰ এনেকুৱা হাঁহি উঠিছে চ' গাইজ পটাপট খানা খাই লওঁ যিহেতু মোৰ জল্দি যাব লাগিব আৰু আজি ব্লগটো ইয়াতে সামৰিছোঁ বাৰ্থডে আৰু মোৰ স্পেচিয়েল গুড নিউজটোৰ ব্লগটো তো নেক্সট ভিডিঅ'ত জল্দিছে লগ পাই আছোঁ তেতিয়ালৈকে বাই বাই এণ্ড থেংক ইউ ফৰ ৱাচিং লাভ ইউ অল